মেৰাপানীত ঘটিল জঘন্য ঘটনা। কাহানিও নুশুনা আৰু নেদেখা ঘটনা। নিজ পিতৃয়ে নিজৰ কন্যাক বলপূৰ্বক বিয়া কৰাবলৈ লোৱা লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি কালি মেৰাপানীৰ এটা লম্পট পিতৃয়ে নিজৰ কন্যাক বজাৰলৈ নিয়াৰ চলেৰে নিজৰ কামনা পূৰাবলৈ বজাৰলৈ নিনি নাগালেণ্ডৰ ভিতৰুৱা অৰণ্যৰ মাজলৈ নি বলপূৰ্বক অপকৰ্ম কৰিবলৈ লোৱাৰ উপৰিও পিতৃক বিয়া নকৰালে ডিঙি চেপি হত্যা কৰাৰ ভাবুকি দিয়ে। নিজ কন্যাৰ অশ্লীল ভিডিঅ' বনায় আৰু এই কথা নক'বলৈ ভয় ভাবুকি প্ৰদান কৰে। পিছত ঘৰলৈ ঘূৰি আহি নিজৰ মাকক সকলো সদৰি কোৱাত স্থানীয় মানুহৰ সহযোগত কালপ্ৰীতটোক কৰায়ত্ব কৰি মেৰাপানীত প্ৰশাসনক চঞ্জাই দিবলৈ সক্ষম হয়। মেৰাপানীৰ পৰা জুন গগৈৰ সহযোগত খবৰ গোলাঘাট। ঘটনাটো মানে নিজৰ জীয়েকক ক'লে বোলে ফাংচন চাবলৈ যাওঁ বৈ আৰু ফাংচন অকণমান দেখুৱাই পিনে বোলে বজাৰ কৰি আনিম বোলে, বজাৰ কৰিম বোলে, ঘৰত একো বজাৰ নাইকিয়া হৈ আছে বোলে, সেনেকৈ কৰি লৈ আহিলে। তাৰপৰা আমি ঘৰত চবেই আছোঁ, চবেই শুনিছোঁ। তাৰপৰা আমিনো কি অবিশ্বাস কৰিম নিজৰ বাপেকক। লগ ধৰিছে, তাই ওলালে মা মা বোলে মোক বোলে পপাই বোলে বজাৰলৈ লগ ধৰিছে, বজাৰ কৰি আহিম বুলি কৈছে বোলে। মই বোলো যা তেতিয়াহ'লে, আমিতো এদিনো তাক বেয়া হেৰি নাই দেখা, কিনো ক'ম। বাপেকৰ লগত ওলাইছে, পঠিয়াই দিলোঁ। তাৰপৰা আহি পিনে বোলে টাউনত ইয়াত ফিল্ডৰ ওচৰত নাই ৰখোৱা, ডাইৰেক্ট পাহাৰ পিনে লৈ গুচি গৈছে বোলে। পাহাৰ পিনে লৈ গৈ আৰু বোলে কৈছে বোলে ক'লৈ যায় সেইপিনে বোলে, ৰখাওক আকৌ বোলে, এইখিনিত বোলে ভাণ্ডাৰী ওচৰত বোলে মোৰ বোলে বন্ধু এটা আছে বোলে, তালৈ যাওঁ বৈ বোলে, আহি পিনে বজাৰ কৰিমহি বোলে, সেনেকৈ বুলি কৈ লৈ গৈছে তাইক। তেতিয়া তাই তাত গৈ আৰু তাইক একদম জবৰদস্তি পাহাৰলৈ সোমোৱাই লৈ গুচি গ'ল বোলে জংঘললৈ। তাৰপাছত মোবাইলটো বোলে ভিডিঅ' কৰিছে, ভিডিঅ' কৰি মেলি বোলে তই বোলে মোৰ লগত বিয়া পাতিবি নাই বোলে, নহ'লে মাৰি পেলাম বোলে, ডিঙিতে হেঁচা মাৰি একদম টেপা মাৰি ধৰিলেই বোলে। তাৰপৰা তেতিয়া তাই বাচি আহিবৰ কাৰণে ক'ব লাগিব, অঁ বোলে পাতিম বোলে, এনেকৈ ক'লে। তাৰপৰা ভিডিঅ'টো লৈ আনিলে, আনি পানে কেনেবাকৈ আকৌ মই আকৌ মোবাইলটো আকৌ চাওঁ নহয় কেতিয়াবা, লগ জানোগৈ, চাম বুলি তাৰমানে সি বুজি পালে, পাই পানে কি কৰিলে গোটেইখন ডিলেট কৰি দিলে। আৰু ডিলেটত থাকি যাব বুলিও জানে, যে চাব জানে, ছোৱালীয়ে এনেও পঢ়া ন জানে, আৰু ডিলেটৰ পৰাও ডিলেট কৰি দিলে। সেনেকৈ কৰি আৰু তাই একদম টাউনত গাড়ীখন ৰাখি দিছেহি, মা বোলে বাপেকৰ মোবাইলটো থৈ পিনে বাপেকে নামি গ'ল। নামি যোৱালত তাৰমানে তাই মোবাইলটো পাই গ'ল, পাই যোৱাৰ পিছত মোলৈ ফোন লগাইছে, মা বোলে এনেকুৱা কথা এটা হ'ল। তাৰমানে তাই কথাটো কৈ নাই দিয়া, মই ঘৰলৈ গৈ লওঁ, যেন তেনে বোলে মোক লগ কৰি থৈ গ'ল বোলে, দীপাংকক বোলে লগ কৰিবলৈ গৈছে বোলে, মালিকক বোলে। তাৰপৰা মোক বোলে লগ কৰি সোমাই থৈ গৈছে বোলে, মই যেন তেনে নতিবাকত গ'ল বোলে, বাইকক বিচাৰ লৈছে। তাইতো আজি ফাংচন ন, তাতে থাকে টাউনতে, এই ফিল্ডত। তাৰপৰা মই বোলো তাই ঘৰলৈ আহিছিলে, এতিয়া ওলাই গৈছে, ফোন কৰি দিছোঁ বোলো। মই সেনেকৈ ক'লোঁ, ককায়েকক ফোন কৰিলোঁ, তাক ফোন কৰিলোঁ, এতিয়া ককায়েক ওলাই আহিলে। ককায়েকে মোৰ লগত কথা পাতি গাড়ী বিচাৰি ফুৰিছে টাউনত, বিচাৰি ফুৰি মানে তাৰমানে ককায়েকে পালেগৈ, যেন তেনে তাইক পঠিয়ালে। ককায়েকে সুধিছে, ককায়েকক নকয়। তেতিয়া ককায়েকে কৈছে কি বোলে পপাই বোলে ক'ৰবাত মানুহ চানুহ মাৰিলে নেকি, গাড়ীয়ে এক্সিডেণ্ট কৰিলে নেকি বোলে, ক'ৰবাত খুন্দিয়াই দিলে নেকি বোলে, এই মোক নাই কৰা বোলে, পপাক নিবিচাৰিবি এতিয়া, বোলে মই ঘৰলৈ গৈ লওঁ বোলে, এনেকৈ ক'লে তাই যেতিয়া গৈ মই তাৰমানে মোৰ মনটোৱে শান্তি লগা নাই, মই ওলাই আহিছোঁ দোকানৰ ওচৰলৈ। মোক গৈ গবা মাৰি ধৰি কান্দি কৈছে। তাৰপিছত সিও গৈ পালেগৈ, পিছফালে গৈ মই তাৰমানে তাইক লুকাই থৈছোঁ, মা মোক কাটি পেলাব, এতিয়া কাটি পেলাম কৈছে বোলে। দাদাক ফোন কৰ, মাইনাক ফোন কৰিছোঁ, মাইনা আহিছে, সি গাড়ীখন লৈ বলেৰ'খন লৈ পলাবলৈ লৈছিলে। তাৰপিছত মই গোটেই দোকানৰ মানুহ চিঞৰি দিলোঁ, আহি চবেই আগুচি তাক ধৰিছে, তেতিয়াহে সি নামিছে। তাতে তেতিয়া একদম মই মাৰিছোঁ, ঠিকছে দিছোঁ, মই মাথা চাথা ফাটি গৈছে, ছোৱালীও দিছে, ময়ো মাৰিছোঁ, মাথা ফালি গ'ল। ফালি কৰি তাৰপৰা থানালৈ ফোন কৰি দিছে, সেয়া পুলিচ গৈ পাইছে আৰু ধৰি লৈ আনিছে।